যে আমাৰ এতিয়া হ'ব কিমান নম্বৰ 5 নম্বৰ এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম কি আছে এটা সমকোণী ত্ৰিভুজ আছে আৰু এই সমকোণী ত্ৰিভুজৰ ভূমিতকৈ আমাৰ ভূমিতকৈ ইয়াৰ যেটো উচ্চতা ভূমিতকৈ 7 সেন্টিমিটাৰ কি আছে কম আছে আৰু অতিভুজৰ মাপ কিমান আছে 13 সেন্টিমিটাৰ বাহু দুটা মান ওলাব লাগে সো আমাৰ কি ওলাব লাগে যে বাকি আমাৰ অতিভুজৰ মাপ দিয়া আছে কিমান 13 আমাৰ অতিভুজৰ মাপ দিয়া আছে কিমান 13 এতিয়া অতিভুজৰ মাপটো যদি 13 হয় আৰু বাকি যে দুটা এটা হল উচ্চতা আর হল কি ভূমি কোশ্চেনে আছে যে আমাৰ উচ্চতাতকৈ ভূমিটো কি 7 সেন্টিমিটাৰ বেছি অৰ্থাৎ ভূমিতকৈ উচ্চতাটো কি 7 সেন্টিমিটাৰ কম সো এই কারণে আমি কি কৰিছো দিয়া আছে আমাৰ কি দিয়া আছে অতিভুজ ইমান given that দিয়া আছে কি দিয়া আছে সমকোণী ত্ৰিভুজৰ কৰ্ণ এত সমকোণী ত্ৰিভুজৰ কৰ্ণ কিমান 13 সেন্টিমিটার লেট ধৰা হল লেট আমাৰ কি আছে যে লেট সমকোণী ত্ৰিভুজৰ আমাৰ যেটো সমকোণী ত্ৰিভুজ আছে সমকোণী ত্ৰিভুজৰ উচ্চতা সমকোণী লেট ধৰা হল সমকোণী ত্ৰিভুজৰ উচ্চতা কিমান x সেন্টিমিটার আৰু সমকোণী ত্ৰিভুজৰ ভূমি কিমান লৈছো x + 7 সো আমাৰ কোৱেশ্চন কি হৈছে যে উচ্চতাটো ভূমিতকৈ 7 সেন্টিমিটাৰ কম অৰ্থাৎ মানে উচ্চতাতকৈ ভূমিটো 7 সেন্টিমিটাৰ কি আছে বেছি আছে সেই কাৰণে আমি ধৰিছো কি আমাৰ সমকোণী ত্ৰিভুজৰ যেটো কি কৰ্ণ কিমান দিয়া আছে 13 সেন্টিমিটাৰ আৰু লেট ধৰা হল সমকোণী ত্ৰিভুজৰ উচ্চতা 1 সেন্টিমিটাৰ আৰু 1 সেন্টিমিটাৰ আৰু কি আছে সমকোণী ত্ৰিভুজৰ ভূমি হ'ব তোমাৰ কিমান x + 7 সেন্টিমিটাৰ সো এই ক্ষেত্ৰত আমি এটা সমাধান কৰিম যে আমি জানো যে পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি জানো পাইথাগোৰাছৰ যেটো উপপাদ্য আছিল এই পাইথাগোৰাছৰ উপপাদ্য মতে আমি সমকোণী ত্ৰিভুজৰ যেটো আমাৰ কি সূত্ৰ তাত আমি পেলাব পাৰো হয় নাই তো সেই কাৰণে আমি কি কৰো পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল এটাকে পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়ার সো আমাৰ কি হ'ব তেনেহলে এতিয়াটো দেখা গ'ল যে আমাৰ কি আছে কৰ্ণৰ মাপটো দিয়া আছে আমাৰ কৰ্ণৰ কি দিয়া আছে মাপটো দিয়া আছে বাকিবিলাকৰ মাপবিলাক আমি ধৰিছো এইটো বহাই যাম কৰ্ণ আমাৰ কিমান আছে 13 ভূমি আছে কিমান ভূমি আছে x + 7 আৰু লম্ব আছে কিমান x কৰ্ণ স্কয়াৰ ইকুৱেল টু পাইথাগোৰাছৰ উপপাদ্য কিবা কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এটা আমাৰ কৰ্ণ মান কিমান আছিল 13 স্কয়াৰ ইকুৱেল টু x + 7 হল ভূমি হোল স্কয়াৰ প্লাস আৰু লম্ব আছে x মানে x স্কয়াৰ সো ইয়াৰ পৰা আমি কি কৰিব পাৰো অংকখনে যে এটা কি হ'ব আমি এটো যদি 13 স্কয়াৰ কৰিলে কিমান হ'ব 13 স্কয়াৰ কৰিলে 169 এটো a plus b হোল স্কয়ার ভিতৰত পৰিছে মানে x + 7 হোল স্কয়ার কি হ'ব x স্কয়ার plus twice a into b মানে 7 plus b স্কয়ার মানে 7 স্কয়ার plus x স্কয়ার plus x স্কয়ার বা আমি কি কৰিব পাৰো
x স্কয়ার এটা আমি কি করব এটো আমি হিফাল লৈ গলে মাইনাস হ'ব এইখিনি আমি কি করব হিফাল লৈ যাও মাইনাস হ'ব ইয়াত কি থাকিব 0 থাকিব মানে কি কৰিব x স্কয়ার এটা x স্কয়ার এটা x স্কয়ার এটা x স্কয়ার এটা x স্কয়ার হল দুটা x স্কয়ার মানে টুৱাইস x স্কয়ার এবাৰ কিমান থাকিব তোমাৰ এটো পূৰণ কৰিলে টুৱাইস x আৰু কিমান 2 * 7 মানে 14 আৰু লগত x আছে মানে প্লাস কিমান হ'ব 14 x আৰু 7 অফ স্কয়ার কৰিলে কিমান হ'ব 49 এটো প্লাস আছে ইফালে কি হ'ব মাইনাস মাইনাস কিমান হ'ব 169 ইকুয়াল কিমান থাকিল 0 সো এটা আমাৰ দেখা হ'ল যে ইয়াৰ পৰা যদি আমি 49 বিয়োগ কৰো কিমান বিয়োগ কৰো 49 মানে কিমান হয় তাহলে টুৱাইস x স্কয়ার প্লাস 14x প্লাস ইয়াৰ পৰা যদি বাদ দিয়া হয় তাহলে কিমান হ'ব চাও 9 পৰা 9 গলে 0 2 1 মানে কি হ'ব এটা -10 মাইনাস কিমান থাকিব 120 equal to 0 এটা আমি যদি মধ্য বিভাজন কৰিব বিচাৰো এটোৰ লগত এটো সংখ্যা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কি কৰিব লাগিব মাই ডিয়াৰ ষ্টুডেন্ট তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা নিশ্চয় আৰু ভাল লাগিলে আমাৰ ভিডিওটো তোমাৰ বন্ধু বান্ধৱলৈ শেয়াৰ কৰিবা তো আমি এটা মধ্য বিভাজন কৰাৰ ক্ষেত্ৰত 2 আৰু এটোৰ লগত পূৰণ কৰিম মানে কিমান হ'ব 2 * 120 2 একবাৰ কিমান থাকিল 120 102 কৰিলে কিমান হ'ব 6 আৰু কিমান থাকিব 0 2 ৰে কৰিলে কিমান হ'ব 3 লগত কিমান 0 2 ডিভাইড কৰি কিমান হ'ব 15 আমাৰ মাজত কিমান আছে 14 আছে 14 বনাব লাগে সো আমাৰ এটো কিমান হয় আৰু কি হয় 3 দিলে 5 আমাৰ মাজত কিমান আছে 14 সো আমি কি কৰিব পাৰো 2 * 5 মানে কিমান হ'ব 10 2 * 2 4 4 * 2 8 8 * 3 মানে 24 কিমান হয় 24 - 10 ইকুৱেল কিমান হ'ব 14 সো হৈ গৈছে সেইকাৰণে আমি কি কৰিম এটোৱে লিখিম সো এতিয়া মধ্য বিভাজন কৰিলে কিমান হ'ব 14 আমাৰ কিমান হয় 24 - 10 ইকুৱেল টু 14 তেনেহলে আমি কি লিখিব পাৰো মধ্য বিভাজনৰ ক্ষেত্ৰত আমাৰ 14x টো আমি এনেকৈ লিখিব পাৰো টুৱাইস x স্কয়ার মাইনাস কিমান আছে প্লাস কিমান আছে 14 14 টো মধ্য বিভাজন কৰিলে কিমান হ'ব প্লাস 14x minus 10x আৰু আমাৰ ভ্যালু কিমান আছে -120 equal to 0 সো আমি এতিয়া কি কৰিব পাৰো সমাধান কৰিব পাৰো ইয়াৰ পৰা এটো কোন লব আৰু ইয়াৰ পৰা কোন লব এটো পৰা কিমান কোন যায় টুৱাইস x কোন লব কোন লব ইয়াত টুৱাইস x আছে ইয়াৰো টুৱাইস x সাধাৰণ উৎপাদক আছে কাৰণ আমি কিমান কোন লৈছো টুৱাইস x টুৱাইস x স্কয়ার হৰণ কৰিলে কিমান হ'ব x থাকিব আৰু টুৱাইস x 24x ডিভাইড কৰিলে কিমান হ'ব প্লাস 12 হ'ব মানে x ক্যান্সেল কে বাজায় 24 2 12 বার মাইনাস এ মাইনাস এটা এটো সংখ্যাৰ লগত x মিল নাই এই কাৰণে x কোন ন 10 10 কোন হলে কিমান থাকিব x মাইনাস আর মাইনাস এ প্লাস এই কাৰণে x মাইনাস মাইনাস এ প্লাস 10 ডিভাইড কৰি কিমান হ'ব 12 ইকুৱেল টু 0 বা এটো আৰু এটো একে আছে সেই কাৰণে আমি দুটাৰ পৰা কমন লৈছো x plus 12 x plus 12 কমন হলে কিমান থাকিব টুৱাইস x plus 12 কমন লৈছো কিমান আছে টুৱাইস x আৰু আমাৰ ইফালে x plus 12 কমন লৈছো মানে কিমান থাকিব -10 equal to 0 বা আমি কি লিখিব পাৰো এটো মানে 0 এটো মানে 0 মানে x plus 12 equal to 0 or x plus minus 10 equal to 0 বা আমি x equal to এটো প্লাস আসলে কি হবে মাইনাস আৰু এটো কি হ'ব টুৱাইস x মাইনাস আসলে কি হ'ব
প্লাস 10 2 2 ইফালে x লগ কি আছে পূৰণ আছে ইফালে কি হ'ব হৰণ নহলে x 10 by 2 2 to x লগ পূৰণ আছে ইফালে কি হ'ল হৰণ হৈ গ'ল মানে x ইকুৱেল টু কিমান হ'ল x ইকুৱেল টু 5 যেহেতু আমাৰ কি আছে যে এটা x মান ওলাইছে -12 আনটো ওলাইছে কিমান 5 তো মানে আমাৰ x ত্ৰিভুজৰ বাহুৰ মাপ কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে এই ক্ষেত্ৰত আমাৰ কি হ'ব যেটো এই ক্ষেত্ৰত আমাৰ x ৰ যেটো ঋণাত্মক সেইটো নহয় আৰু আমাৰ যেটো পজিটিভ সেইটোৱে হ'ব সো আমি কি কৰিম যে আমাৰ যেহেতু x ৰ যেহেতু কি নহয় যেহেতু ত্ৰিভুজৰ বাহুৰ মাপ কেতিয়াও ঋণাত্মক নহয় গতিকে যেহেতু ত্ৰিভুজৰ বাহুৰ মাপ ঋণাত্মক নহয় গতিকে কি হ'ব আমাৰ গতিকে বাহুটো হ'ব x মান কিমান ওলাইছে 5 x 5 বহাইলে বাহুটোৰ মাপ হ'ব কিমান এটা হ'ব x মান 5 হলে আমাৰ যেটো উচ্চতা আছিল 5 আৰু আমাৰ যেটো কি ভূমি আছে এইটো কিমান হ'ব 5 প্লাস 7 মানে 12 গতিকে বাহুটোৰ মাপ হ'ব গতিকে অইন বাহুটোৰ মাপ হ'ব কিমান এটা হ'ব কিমান 5 সেন্টিমিটাৰ আৰু কিমান 12 My dear student, নিশ্চয় আমাৰ অংকবিলাক ভাল লাগিলে তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু ওচৰত থকা বেল আইকনটো দবাই দিয়া যাতে তুমি পৰৱৰ্তী ভিডিঅখন আপডেট দিয়াৰ লগে লগে তুমি পাই যোৱা আৰু আমাৰ ভিডিঅ যদি ভাল লাগে তোমাৰ বন্ধু বান্ধৱলৈকে কি কৰিবা শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ